সৰস্বতী পূজাৰ মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। এইদৰে আমি যোৱাবাৰ হৈ যোৱা পূজাৰ প্ৰতিমা ভাগ জাঁজি নদীত বিসৰ্জন দি সকলোৱে উলহ মালহেৰে আকৌ নতুন মূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ সৰস্বতী পূজাৰ আগদিনাখন লৈ আহোঁ। তাৰে এটা ক্লিপ মই আপোনালোকলৈ থৈ দিছিলোঁ, এয়া দেখুৱালোঁ। ছাত্ৰ ছাত্ৰীসকলে যোৱা বছৰৰ দেৱী প্ৰতিমা ভাগ মানে বিসৰ্জন দি আকৌ নতুন মূৰ্তি ভাগ লৈ আহিব। এয়া সকলোৱে মিলি বিসৰ্জন দিবলৈ নিয়াৰ মুহূৰ্তত মই ক্লিপটো ৰাখি থৈছিলোঁ, এয়া আপোনালোকক দেখালোঁ। আনন্দও লাগে আৰু দুখো লাগে। তাৰ মাজতে সৰস্বতী পূজা বুলি ক'লেতো আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী, গতিকে সকলোৱে মানে শ্ৰদ্ধা ভক্তিৰে সৈতে এই পূজা ভাগ পাতিবলৈ চেষ্টা কৰে। এয়া আকৌ আমাৰ মৰমৰ বাইদেউহঁতে পূজাৰ যিটো মাহ প্ৰসাদ থাকে সেয়া মাহ প্ৰসাদ মানে বাচি থকাত ব্যস্ত। আগদিনাখনত এয়া দৃশ্য অকণমান তেওঁলোকৰ মনৰ ভালৰ কাৰণে ৰাখি থ'লোঁ। এয়া হৈছে আজিৰ দৃশ্য। এয়া আমদানিৰ সৈতে মৃদুঞ্জনা আৰু প্ৰাপ্তিয়ে দেৱী প্ৰতিমা আগবঢ়াবলৈ সৈতে এয়া ভণ্টি ঠিক কৰিছে। আৰু এয়া নতুন প্ৰতিমা আমি প্ৰতিষ্ঠা কৰিম, এয়া নতুন প্ৰতিমা ভাগ, আৰু তাকে আমি সেৱা সৎকাৰেৰে এয়া কৰিছোঁ। আৰু ছাৰ আৰু নয়নমণি বাইদেৱে ধুনীয়াকৈ দেৱীৰ প্ৰতিমা তেওঁলোকে ধুনীয়াকৈ প্ৰতিষ্ঠা কৰিছে। এয়া চাওকচোন। এয়া আকৌ সাজি কাচি আমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বাইদেউহঁত আৰু এইয়া ছাৰ, দেখিছে নাই কিমান কামত ব্যস্ত থাকে। হয় বাৰু ধুনীয়াকৈ সাজি কাচি ওলাই কাম নকৰিলেও নহয়, উপায় নাই আৰু কি ক'ব, দুখে বেজাৰে কৰিবলগীয়া হয় আৰু। এইবাৰ যিহেতু পূজাৰ দিনাখন গণৰাজ্য দিৱস পৰিলে, সেইটো কাৰণে দুখ লাগিছে যে ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত তেওঁলোক বহুত ছাত্ৰ ছাত্ৰী আহিব নোৱাৰিলে। 300 ছাত্ৰ ছাত্ৰীৰ ভিতৰত আধা সংখ্যকে উপস্থিত নাই। আমাৰ ভয় লাগিছে কি হ'ব কি নাই। যিসকল নাহিলে তেওঁলোকলৈ বহুত বেয়া লাগিছে, তথাপিতো উপায় নাই। যিসকল আহিছে মানে বহুত ঠাণ্ডাকৈ আছে, এতিয়ালৈকে আৰম্ভ হোৱা নাই। মহন্ত ছাৰে পায়সৰ কাৰণে প্ৰস্তুতি চলাইছে। যিহেতু পায়স বুলি ক'লে সঁচাকৈ ভাল লাগে, পবিত্ৰ বস্তু বুলি সকলোৱে মানে তাতে আমাৰ গোঁসায়ে বনাইছে। ইয়াত মহন্ত ছাৰে পায়স বনাবলৈ আৰম্ভ কৰিছে। কি হয় চাওঁ, দেখা যাওক। মৃদুঞ্জনাই কিন্তু এইবাৰ কিছু কাম কৰিছে। ছাত্ৰ একতা সভাৰ এয়া আমাৰ মানে সমাজ সেৱিকাৰ দায়িত্বত থকা মৃদুঞ্জনা ফুকন বহুত কাম কৰিছে। ধন্যবাদ মৃদুঞ্জনা, এই চাইডে তোমালৈ থাকিব। আমাৰ পটনীয়া বাইদেউ বহুত কাম কৰিছে। এয়া পায়স অলৰেডি হৈ গৈছে। ছাত্ৰ ছাত্ৰীসকলে এয়া প্ৰাৰ্থনা কৰাৰ আগমুহূৰ্তত নিষ্ঠাৰ ওপৰত লাগিছে। যিসকল ছাত্ৰ ছাত্ৰী আছে সেই মুহূৰ্ততে কিছুমান আকৌ আজিকালি ডাঙৰ হৈছে, কণ্ট্ৰল কৰিব নোৱাৰা হৈছে, বাহিৰলৈ যায়। যিহেতু আজিকালি যুগটোৱে বহুত কৃপা হৈ গৈছে। নিজৰ বিদ্যালয়খনৰ ওপৰতে বাহিৰলৈ যাবলৈ নিদিওঁ বুলি ক'লেও নামানে, উপায়টো নাই। ডাঙৰসকল নাই, সকলো নিজৰ নিজৰ সেৱা শুশ্ৰূষা কৰি বাহিৰলৈ গৈছে, আহি খাবহি। তাকে প্ৰাৰ্থনাটো চবেই নিজে নিজে কৰিলে, কিন্তু সৰুসকলক মই কৰাই দিছোঁ। এয়া তাৰে সাজি কাচি দেখিছে। তাতে আৰু মানে মোবাইল দেখিলে ক'বই নালাগে আৰু এতিয়া চবেই নিজক দেখুৱাত ব্যস্ত। বহুত ধুনীয়া লাগিছে, সকলোকে বহুত ধুনীয়া লাগিছে।
ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ আৰু মৰম যাচিলোঁ আৰু সকলোৱে যেন চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ।